তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল লোকেল গাহৰি। তো গাইজ আজি আমাৰ কণ্টেণ্টটো হ'ল আমাৰ এটা মেচৰ ওপৰত। মেচটোত মানে আমি কি মেচটো দি মানে খাটি জ্বলাই পেলাই কি কৰিব পাৰোঁ সেইৰ ওপৰত আমি কণ্টেণ্টটো বনাইছোঁ। এতিয়া আমাৰ লগত আছে আমাৰ গাঁৱৰ বিখ্যাত ইউটিউবাৰ ধনমণি কুমাৰ। এইটো এটা হ'ল মেচ, এইটো এটা হ'ল চাবি মেচ। চাবি নামটো চাবি কিন্তু ভিতৰত চাবি নাথাকে, চাবি মেচ। ইয়াতে খাটি থাকে, এনেকুৱা ধৰণৰ খাটি থাকে, আগটো ৰঙা। এই মেচটো দি আমি জ্বলাই কিনে চাটি জ্বলাব পাৰোঁ, ভাত ৰান্ধিব পাৰোঁ, মানুহ পুল্লি জ্বলাব পাৰোঁ, আৰু কি কৰিব পাৰোঁ বহুত কিবা কিবি নহয় জ্বলোৱা বস্তুটো পাৰোঁ। মানুহৰ ঘৰ সংসাৰ জ্বলাই দিব পাৰোঁ, পুঁজি জ্বলাই দিব পাৰোঁ। পুঁজি চুজি জ্বলাব নালাগে দিছোন, গৰু খাইগিলা খাদ্য। এতিয়া আমি এই মেচটো দি কি কৰিম জানানে? জিলাপি বনাম। কেনেকৈ মেচেদি জিলাপি বনাই জানানে? মই কেনেকৈ মেচেদি জিলাপি বনাওঁ, প্ৰথমতে এনেকৈ ল'ব লাগিব। এমালটো এনেকৈ ল'ব লাগিব, লৈ কিনে চাবি ওপৰত জিলাপি আহি যাব। এনেকৈ লৈ কিনে এনেকৈ টিকলেও নিটিকলেও আৰু এই গম পাইছে না, এইটো আঙুলিটো এই চিষ্টেমত থাকিব লাগিব। থাকি কিনে এইটো এনেকৈ ল'ব লাগিব চিধা পূব ফালে বা পশ্চিম ফালে ল'ব লাগিব। যদি উত্তৰ আৰু দক্ষিণ ফালে লোৱা তেতিয়াহ'লে এইটো নজ্বলে, বুজি পাইছেনে? জিলাপি মেচৰ কিছুমান নিয়ম আছে, সেই নিয়ম মতে কৰিব লাগিব। এতিয়া এনেকৈ ল'লিয়ে নহ'ব, এইটো বস্তু অলপমান টাইটকৈ ধৰিব লাগিব। যদি আপুনি ঢিলাকৈ ধৰে তেতিয়াহ'লে আপোনাৰ নজ্বলিব খাটিটো নজ্বলিলে আপোনাৰ জিলাপিও নহ'ব, চৌকাত কেনেকৈ জুই জ্বলাব। গতিকে এনেকৈ লৈ কিনে মন্ত্ৰ এটা আছে, মন্ত্ৰটো নামাতিলেও হয়, কিন্তু মন্ত্ৰটো মাতিব লাগিব। কাৰণ জুই অগ্নি হয়নে নহয়, জুইৰ আন এটা নাম অগ্নি। গতিকে আমি এতিয়া অগ্নি জ্বলাম, জুই নজ্বলাওঁ। সেইকাৰণে এনেকৈ ধৰি দেওঁ নেদাওঁ, এনেকৈ ধৰি এনেকৈ এই গুচি গ'ল, গমেই নাপালা, শ্ল' মোচন কৰিব লাগিব। হাও গাইজ চাওকচোন, জিলাপিও লৈ গেছি, জ্বলি গেছি মেচটো, খাচীডাল বঢ়িয়া। আৰু কি কৰিব পাৰি, আৰু একবাৰ দেখাই দিছোঁ দৰ্শক। দূৰো পাই যায় এইটো অলপ, বুজি পাইছে না? কেমেৰাত বন্দিয়ে নহ'ব, বাদ দি গ'লে জ্বলাটো গম পাইছি গাইছসকল দৰ্শকসকলে গম পাইছি। থোৱা লাগিছে বঢ়িয়া। আৰু এটা দেখি দিবি বেলেগ এবাৰ গাইজ। এবাৰ আমি বেলেগ এটা এক্সপেৰিমেণ্ট কৰিম। এইটো আমাৰ জিলাপি বনোৱাটো গেল, এবাৰ কি এক্সপেৰিমেণ্ট কৰিম আমি কৈ দি গাইজ। এবাৰ বেলেগ এটা এক্সপেৰিমেণ্ট হ'ব আমাৰ মেচটোৰ ওপৰত, চাবি মেচটোৰ ওপৰত। কি হয় বাৰু ই আমাক দেখাই দিব। ये है चाबी का दिया सलाई, उसको हम आज कुछ करने वाला है। क्या करने वाला है हमको भी नहीं मालूम, आपको भी नहीं मालूम। अभी एक काम करने वाला हूँ, वो हमको मालूम है। पहले हम क्या करेगा, इस मैच बॉक्स को ओपन करेगा। बहुत ही अच्छी तरह से सावधानी से आप उसको ओपन करिए। ओपन करने के बाद आप एक काम करना पड़ेगा। आप ये लीजिए, तो मैं कुछ कर रहा हूँ, ये ऊपर से ऐसे तरफ आप लीजिए ये, हाँ ये करके ये एक मैच का खाटी लीजिए और यहाँ पे आप डाल दीजिए। अभी तक नहीं, कुछ नहीं हुआ, अभी तक नहीं हुआ, अभी तक नहीं हुआ, अभी तक कुछ नहीं हुआ, अभी तक नहीं हुआ, अभी तक होने लगा। बहुत अच्छा। ये एक्सपेरिमेंट बहुत ज़्यादा ही अच्छा था। आप लोगों को ये एक्सपेरिमेंट कैसा लगा कमेंट सेक्शन में करके ज़रूर बताना। और चैनल पर नया है तो इसी तरह वीडियो मिलने के लिए चैनल को सब्सक्राइब कीजिए और साथ ही साथ बेल आइकन को प्रेस कर लीजिए। चलिए आज का वीडियो यही ख़त्म करते हैं। जय हिंद।